গুড মৰ্ণিং ৰাইজ। আজি বঢ়িয়াকৈ উঠিলোঁ আৰু আজি অলপ মানে আমি ফুৰিবলৈ যাম। ৰাতিপুৱাৰ পৰা গাইজ ভিডিঅ'টো বনালোঁ, আপোনালোকক দেখাই থাকিম। চাই থাকোঁ ভিডিঅ'টো। যদি ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আৰু গাইজ মানে ৰাতিপুৱা উঠি বঢ়িয়াকৈ দাঁত মাজিলোঁ, গা চা ধুইলোঁ, বঢ়িয়াকৈ অলপ সোনকালে যাব লাগিব ন, সেইকাৰণে বৰ্তমান মানে 9:30 বাজিছে গাইজ। আৰু আমি বঢ়িয়াকৈ গাইজ কাপোৰ চাপোৰ পিন্ধি গাইজ যাম আৰু কিছুমান পিছত। আৰু গাইজ কাপোৰ চাপোৰ পিন্ধা গ'ল। আমি মানে এনেকৈ টেম্পোত উঠি টেম্পো গাইজ ভাড়া কৰিছোঁ। টেম্পো খাই আহিছে, এনেই অলপ উঠিলোঁ, আপোনালোকক দেখালোঁ। আৰু গাইজ আমাৰ গোটেই মানে মানুহবিলাক আহে আহিব আৰু গাইজ উঠিব গাড়ীত। এতিয়া আপোনালোকক দেখাই থাকিম গাইজ। আৰু এই দুটা বঢ়িয়াকৈ ওলাইছে চাওকচোন। আৰু এই দুটা গাইজ ওলাই লৈছে এন্দু গাইজ বঢ়িয়াকৈ। আৰু এইফালে ড্ৰাইভাৰে গাইজ গাড়ী চলালে, ষ্টাৰ্ট দিছে আৰু গাইজ। আমি এতিয়া যাওঁ আৰু যাই আছোঁ গাইজ। আপোনালোকক টপিককেইটা গাইজ দেখাই থাকিম, চাই থাকিব বাছ। আৰু গাইজ এনেকৈ চাওকচোন, এইটো কিমান ডাঙৰ বিল গাইজ। সেইকাৰণে অলপ আপোনালোকক কৈ দিলোঁ চাওকচোন, এনেকুৱা ডাঙৰ বিল ক'ৰবাত দেখা পাইছেনে গাইজ। আৰু গাইজ এইফালে ঘৰটো মানে আহি পালোঁ আমি আলহী ঘৰ গাইজ। আৰু এইফালে অলপ বহিলোঁ, ভাগৰ লাগিছে, পানী চানী খাম আৰু গাইজ। অলপ এইফালে ওলাই আহিলোঁ আৰু চাহ তাহখিনি খাওঁ, ইমান দুখৰে উঠিলোঁ গাইজ। আৰু এইফালে মানে অলপ গাঁওখন আপোনালোকক দেখাম বুলি ভাবিছোঁ গাইজ। মই এইবাৰ প্ৰথম আহি পাইছোঁ মানে গাইজ। আমি ঠাইটো হ'ল গাইজ মঙলদৈত আহিছিলোঁ গাইজ। এটা কথা ভাবিছিলোঁ কিন্তু গাইজ, মই মঙলদৈত যাই আহিলোঁ গাইজ। মই সীতাকাৰহঁতক যি লগ পাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ ভুল হৈ গ'ল গাইজ, লগ নাপাওঁ। আৰু বাবুৰটো মানে বাৰ্থডে আছিল, সেই বাৰ্থডেৰে কেক কাটি আছে, চাওকচোন বাৰু। আৰু গাইজ মোৰো মুখ চুখ একদম অৱস্থা নকৰিব দে গাইজ আজি। আৰু বঢ়িয়াকৈ এনেকৈ অলপ ৰখিলোঁ, ৰখাৰ পিছত গাইজ এতিয়া কিছুমান গাইজ খাই লৈ গুচি যাম আৰু গাইজ। এতিয়া বহুত টাইম হৈছে গাইজ, আমি আহি পাওঁতে গাইজ 1:30 বাজিছে মানে গাইজ। বহুত দূৰতো গাইজ, বহুত দূৰত গাইজ আহিব লগা হৈ গৈছে আজি। আৰু বঢ়িয়াকৈ এনেকৈ গাইজ ভাতকেইটা খাওঁ গাইজ, আপোনালোকে চাই থাকক আৰু গাইজ বঢ়িয়াকৈ। আৰু এইফালে আমি এতিয়া মোৰ লগকেইটা গাইজ ভাত চাত খাই আমি এনেকৈ উঠিলোঁ গাইজ। আৰু গাড়ী উঠি ল'লোঁ আৰু গাইজ, আপোনালোকক দেখাই থাকিম, চাই থাকোঁ গোটেইখিনি। আৰু গাইজ এনেকৈ যাওঁতেন আৰু পিছত গাইজ বাকী দেখাই দিম আৰু গাইজ এনেকুৱা ভিডিঅ'। আৰু যিহেতু নতুন কোনোবাই চাই আছে গাইজ, এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আগৰ ছাবস্ক্ৰাইব এইকেইটা গাইজ চাই আছে মোক, এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব গাইজ। আজিলৈ ভিডিঅ'টো ইয়াতে গাইজ, বাই বাই গাইজ, জয় অসম।